ওয়েলকাম ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ আহি থকা HSLC পৰীক্ষাৰ এখন এক্সাম ফৰ্ম ফিলআপৰ নোটিছ দিয়া হৈছে এই নোটিছখনৰ বিষয়ে আলোচনা কৰিম এতিয়া চাবা HSLC পৰীক্ষা মেট্ৰিকৰ ফৰ্ম ফিলআপ ষ্টাৰ্ট হ'ব 9 অক্টোবৰ 2023 ৰ পৰা 31 অক্টোবৰৰ ভিতৰত ফৰ্ম ফিলআপ ষ্টাৰ্ট হ'ব তোমালোকক স্কুলৰ ফালৰ পৰা এই বিষয়ে কৈ দিয়া হ'ব নেক্সট আৰু কি দিয়া আছে ইয়াত চাবা তোমালোকৰ টোটেল এক্সামিনেশ্যন ফৰ্ম ফিলআপৰ যি ফিজ হ'ব সেই ফিজটো টোটেল মিলাই পেলাই 2200 টকা হ'ব মানে 2200 rupees ইমানখিনি ফিজ হ'ব আকৌ ইয়াত কি লিখা আছে চাবা ইয়াত লিখা আছে যি সকল ষ্টুডেন্টৰ পেৰেন্টছৰ এনুৱেল ইনকাম 2 লাখতকৈ তলত হ'ব সেই সকল ক্যান্ডিডেটৰ বাবে এই ফিজটো ৰেহাই দিয়া হ'ব তাৰ পিছত তেওঁলোকে এই ফিজ দিব নালাগে তাৰ পিছত কিছুমান ষ্টুডেন্ট ইয়াত এটা পইণ্ট দিয়া আছে কিছুমান ষ্টুডেন্টে যদি বেলেগ এখন স্কুলত ৰেজিষ্টাৰ কৰিছিলে আগতে আৰু এতিয়া বৰ্তমান বেলেগ এখন স্কুলত পঢ়ি আছে তেনে ধৰণৰ ষ্টুডেন্টৰ পেৰেন্টছে হেডক এখন এপ্লিকেশন দিব লাগিব এক্সামৰ আগতে ঠিক আছে এটা কো ইম্পৰ্টেন্ট পইণ্ট দিয়া আছে ইয়াত চাবা আকো পইণ্টছ দিয়া আছে তোমালোকৰ ফৰ্ম ফিলআপ ষ্টাৰ্ট হ'ব 9 অক্টোবৰৰ পৰা 31 অক্টোবৰৰ ভিতৰত পেমেন্ট কৰা লাষ্ট ডেট হ'ব 31 অক্টোবৰ তাৰ পিছত কোনোবাই যদি বেংক বা চালানেৰে দিব খোজে 3 নৱেম্বৰলৈকে অনলাইন চেকলিষ্ট কাৰেকচন কোনোবাই যদি কিবা ভুল হয় কাৰেক্ট কৰিবৰ কাৰণে 18 নৱেম্বৰলৈকে সময় থাকিব তোমালোকৰ যি ক্লাস 9 ৰ ৰেজিষ্ট্ৰেচন হৈছিল তাৰ যি ইউজাৰ আইডি আৰু পাছৱৰ্ডটো ক্লাস 9 ৰ যি তোমালোকৰ ৰেজিষ্ট্ৰেচন হৈছিল তাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো ফৰ্ম ফিলআপৰ সময়ত লাগিব এই বিষয়ে তোমালোকক স্কুলত কৈ দিয়া হ'ব তাৰ পিছত পেমেন্ট মেথডবোৰ ইয়াত দিয়া আছে কি ধৰণে দিব পাৰি তাৰ পিছত চাবা ইয়াত লাষ্ট পইণ্টটো দিয়া আছে যে ইন্টাৰনেল এসেসমেন্টৰ মাৰ্ক তোমালোকৰ যি সাবজেক্ট আছে ইনকিটা সাবজেক্ট আছে সেই সাবজেক্ট কেইটাৰ কোৰ সাবজেক্ট কেইটাৰ যি ইন্টাৰনেল এসেসমেন্টৰ মাৰ্ক ভৰোৱা সময় থাকিব 20 ডিসেম্বৰৰ পৰা 29 ডিসেম্বৰৰ ভিতৰত ইন্টাৰনেল এসেসমেন্টৰ মাৰ্কখিনি দিব লাগিব এটো তোমালোকৰ স্কুলৰ ফালৰ পৰা কৰা হ'ব এইখনে আছিল তোমালোকৰ HSLC পৰীক্ষাৰ নোটিছ